মাজৰ যে মটৰখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ, দেখা পাইছে কিমান ধুনীয়াকৈ মানে হেৰি হৈছে পৰঠাখন। নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ অংকিতাৰ আশাশালী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলেই আছে। আজি মই বনাবলৈ লৈছোঁ মটৰৰ পাৰঠা। আহকচোন চাওঁ এই ৰেচিপিবিধ মই কেনেদৰে বনাওঁ। আৰু এটা ৰিকুৱেষ্ট থাকিলে, মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্টছ কৰিব আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এই পৰঠাবিধ বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব, মই এয়া মটৰ লৈছোঁ, সেউজীয়া মটৰ লৈছোঁ। আপোনালোকে পৰঠাৰ যিমান বনায় সিমান মটৰ ল'ব, পৰিমাণটো চাই ল'ব। মই যিহেতু কমকৈ বনাম, কম মানুহৰ বাবে, সেইবাবে অলপ কমকৈ লৈছোঁ। আৰু এটা সৰু আকাৰৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, এটা জলকীয়া মিহিকৈ কাটি লৈছোঁ, পৰিমাণ অনুসৰি হালধি লৈছোঁ, নিমখ লৈছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ লৈছোঁ, গৰম মছলা লৈছোঁ, ক'লা নিমখ অকণমান লৈছোঁ আৰু গোটা জিৰা লৈছোঁ, অলপ আজৱাইন লৈছোঁ আৰু গোটা জালুক অলপ থেতেলিয়াই লৈছোঁ আৰু মিহিকৈ ধনিয়া পাত কাটি লৈছোঁ। আহকচোন চাওঁ এই পৰঠাবিধ মই কেনেদৰে বনাওঁ। মই এয়া আটা সানি লৈছোঁ। আটাখিনি সানোতে এটা কথা মন কৰিব যাতে বহুত ছফ্ট হয়। এয়া দেখা পাইছে, মই অলপ দেৰি আধা ঘণ্টামানেই হ'ল সানি থৈ দিছিলোঁ। আপোনালোকে এনেদৰে কৰি ল'ব। আৰু আপোনালোকে এই পৰঠাবিধ বনাওঁতে আটাৰ সলনি ময়দাও ব্যৱহাৰ কৰিব পাৰে। মই ইতিমধ্যে গেছটো লগাই দিলোঁৱেই। এতিয়া মই ইয়াত পৰিমাণ অনুসৰি তেল দিম। তেলটো ইমান বেছি নালাগে, অলপ কমকৈ দিলেই হ'ব। দেখা পাইছেই মই বহুত কমকৈ দিছোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। এতিয়া মই ইয়াতে গোটা জিৰাকেইটা দিম। আজৱাইনখিনিও লগতে দি দিম। পিঁয়াজখিনিও যোগ কৰি দিছোঁ। লগতে কাটি থোৱা জলকীয়াখিনিও যোগ কৰিছোঁ। ইয়াত পিঁয়াজখিনি ৰঙা নহ'লেও হৈ যাব। এতিয়া মই পৰিমাণ অনুসৰি নিমখ দিম। নিমখ মানে ক'লা নিমখো ব্যৱহাৰ কৰিছোঁ যে, সেইবাবে বেছিকৈ দিয়া নাই। এতিয়া ক'লা নিমখটো যোগ কৰিছোঁ আৰু হালধিও দি দিম লগতে। লগতে মই ৰেড চিলি আৰু গৰম মছলাও দি দিছোঁ আৰু গোটা জালুককণো দি দিছোঁ। এতিয়া মই গোটেইখিনি অলপ সময়ৰ বাবে ভাজি ল'ম। জুইটো কম কৰি ল'ব। এতিয়া মই ইয়াতে মটৰখিনি যোগ কৰি দিছোঁ। এতিয়া আমি এইখিনি অলপ সময়ৰ বাবে ভাজি ল'ম। মটৰখিনি ভালদৰে লৰাই থাকিব, যিহেতু ইয়াত তেলৰ পৰিমাণটো কম হৈছে। সোনকালে দেৰি পেলাই যোৱা মানে চান্স থাকে। সেইবাবে মটৰখিনি ভাজোঁতে মানে ভালকৈ ভাজিব লাগিব, যাতে কেঁচা গোন্ধটোও নাইকিয়া হয় আৰু মটৰখিনিও ভালকৈ সিজে। প্ৰায় 3 মিনিটমান ভজাৰ পাছত মোৰ এয়া মটৰখিনি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ হ'বলৈ দিম আৰু এই মটৰখিনি যে মই ভাজিলোঁ অলপ ঠাণ্ডা মানে কৰি ল'ম। কৰি পেলাই মই মিক্সিত এটা পেষ্ট বনাই লওঁ। কিন্তু পেষ্টটো বনাওঁতে এটা কথা মনত ৰাখিব লাগিব, যাতে মটৰখিনি মানে বেছিকৈ গুড়ি হৈ নাযায়। আহকচোন চাওঁ, মই মিক্সিত পেষ্টখিনি বনালোঁ। এয়া দেখা পাইছেই মই পেষ্টখিনি ইমান মিহি কৰা নাই, অলপ অলপ মাজে মাজে গোটা হৈ আছে। মই ইয়াতে ধনিয়া পাত যোগ কৰিছোঁ।
আৰু মই ইয়াতে অলপ পনীৰ ব্যৱহাৰ কৰিছোঁ। এইটো অপচনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিলেও মানে চলি যাব। যদি ঘৰত আছে ব্যৱহাৰ কৰিব পাৰে, তেতিয়া টেষ্টটো অলপ বেলেগ ধৰণৰ হয়। এতিয়া মই গোটেইখিনি মিক্স কৰি পেলাই ৰুটিখিনি বেলিবলৈ চেষ্টা কৰি যাম। মই ৰুটিটো বনোৱাৰ আগত অকণমান ৰিফাইন তেল ইয়াত এনেকৈ লৈছোঁ। তাৰপাছত অকণমান মই মঠি পেলাই এতিয়া মই বনাম। মই এতিয়া আটাৰ ডোটো হাতেৰে অলপ বহল কৰি ল'ম। আপোনালোকে মাজৰটো মানে ইমান পাতলা নকৰিব, কাষৰ পৰা পাতল কৰি যাব মই দেখুৱাৰ দৰে। ঠিক ডোটো এনেকুৱা ধৰণৰ কৰিব। এতিয়া মই ষ্টাফিং ভৰাই যাম। এনেকৈ ভৰাইছোঁ, এটা বল আকাৰত কৰি ভৰাই দিছোঁ। তাৰপাছত আপোনালোকে এনেকৈ কৰি যাব। এনেকুৱা ধৰণৰ কৰিব, ম'মৰ শ্বেপটো নিচিনা। দেখা পাইছে, আৰু যোনখিনি এক্সট্ৰা থাকে সেইখিনি এনেকৈ বান্ধি পেলাই মানে জইন দি আৰু এৰাই দিব লাগে। মই মানে এনেকৈ গোটেই ষ্টাফিংখিনি ভৰালোঁ ম'মৰ নিচিনাকৈ। তাৰপাছত মানে যোনখিনি এক্সট্ৰা থাকিলে সেয়া মই এনেকৈ উলিয়াই দিলোঁ। তাৰপাছত এয়া হাতেৰে এনেকৈ বহলভাৱে মেলি লৈছোঁ। তাৰপাছতহে মই বেলিম, কাৰণ ইয়াত মাজত ষ্টাফিংখিনি ভৰাই থোৱা আছে। এনেকৈ যদি নলওঁ তেতিয়াহ'লে ফাটি যোৱাৰ চান্স থাকে ৰুটিখন। বেছিও হেঁচিব নালাগে, অলপ অলপকৈ হেঁচি এনেকৈ বহল কৰি ল'ব লাগে। দেখা পাইছেই মই এনেকুৱা ধৰণৰ কৰি ল'লোঁ। এতিয়া মই ইয়াতে আটা লগাই লাহে লাহে বেলি যাম। আটাটো অলপ সৰহকৈ ল'ব লাগে, কাৰণ পৰঠাখন ফাটি যোৱাৰ চান্স থাকে যে। এতিয়া মই লাহে লাহে বেলি যাম। বেছি মিহিও কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে। যিহেতু পৰঠা মিহি হ'লেও খাই বেয়া লাগে আৰু বেছি ডাঠ হ'লেও ইমান ভাল নালাগে। দেখা পাইছে মই পৰঠাখন ধুনীয়াকৈ বেলি ল'লোঁ। আৰু এয়া যে মাজৰ ষ্টাফিংখিনি বহুত মানে ধুনীয়া লাগিছে, ধুনীয়াকৈ জিলিকিছে মছলাখিনি ভিতৰত। পৰঠাকেইখন এখন এখনকৈ ভাজি ল'ম। মোৰ ইতিমধ্যে কেৰাহীখন গৰম হ'লেই মই এতিয়া এখন এখনকৈ পৰঠা ভাজি যাম। এতিয়া মই পৰঠাখন লুটিয়াই দিছোঁ। দেখা পাইছে এটা চাইড ভালকৈ সিজিছে। এতিয়া আনটো চাইডো সিজিবলৈ দিম। আৰু দেখা পাইছে ষ্টাফিংখিনি ধুনীয়া হৈছে। এতিয়া মই ইয়াতে অকণমান তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে তেলৰ সলনি ঘি ব্যৱহাৰ কৰিব পাৰে, বাটাৰো ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। দেখা পাইছে ধুনীয়াকৈ ফুলি গৈছে পৰঠাখন। দেখা পাইছে কম তেল ব্যৱহাৰ কৰিছোঁ, কিন্তু ধুনীয়াভাৱে ফুলিছে। এতিয়া মই আনটো চাইডটো ভালকৈ ভাজি ল'ম। এইখন আমাৰ ইতিমধ্যে হ'ল। মই এটা কাঢ়ি ল'ম। আপোনালোকে দেখা পাইছেই মোৰ পৰঠাকেইখন ইতিমধ্যে ৰেডি হ'ল।
আপোনালোকে এই পৰঠাখন পৰিৱেশন কৰোঁতে যিকোনো চাটনি ব্যৱহাৰ কৰিব পাৰে বা যিকোনো ধৰণৰ ভাজিৰ লগতো খাব পাৰে। মই আলুৰ ভাজি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে চাহৰ লগতো খাব পাৰে। এতিয়া মই এখন থালি দেখাম। এখন থালি দেখাইছোঁ আপোনালোকক। এয়া দেখা পাইছে মাজৰ যে মটৰখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ, দেখা পাইছে ইমান ধুনীয়াকৈ মানে হেৰি হৈছে পৰঠাখন। এবাৰ নিশ্চয় ঘৰত বনাই খাব আৰু যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।